তো বৰশীত বোলে মাছ লাগছে চাওঁ ৰ কৰছি লাগছে না হেল্ল' ৱেলকাম টু মাই ইউটিউব চেনেল তো নমস্কাৰ সকলোকে তো আজি মানে অলপ ফুৰিব গৈ আছোঁ আৰু আমি বৰ্তমান আছোঁ পথাৰত কি ধুনীয়া বতাহ চলি আছে চাওক আমাৰ এইবিলাক খেতিত আছোঁ চাওক এইবিলাক কি ধুনীয়া খেতি একদম হৈ গৈছে সেউজীয়া চবফালে চাওক আৰু এইফালে আমাৰ মইনা আছে পিছপিনে ক'ত যাম বোলে আমি গা ধুব যাম না ফুৰু কি ৰুব যাবি তো সকলোখিনি দেখাই আছোঁ ভিডিঅ'টো একদম সকলোকে চাই থাকিব তো চাওক এয়া সেউজীয়া পথাৰখন চাওক কি ধুনীয়া সুন্দৰ মানে লগা হৈছে একদম চাওক বিউটিফুল চাওক তো এয়া চাওক কি ধুনীয়া কলৰ বাগান এইবিলাক চব কলৰ বাগানে চাওক এয়া চাওক মালভোগ কলৰ বাগান চাওক তো মই মানে সেই সুপাৰি কৰি পালোঁ সুপাৰি কৰি তো দেখাইছোঁ আমাৰ মানে বহু মইনাৰ মামাৰ ঘৰত আহিছোঁ তো চাওক এইটো হ'ল পানী দিয়া নলা তুমি মানে পথাৰত পানী দিয়া হয় চাওক কি ধুনীয়া একদম তো মই ক'ৰ পৰা পানীটো সকলো দেখাই আছোঁ চাই থাকিব তো এই ভাইটিটোৱে মাছ মাৰি আছে চাওক চিপ মাৰি আছে আৰু ভাইটিটোৰ নাম বোলে কি আছিল জাফুং নাম হয় জাফুং ভাইটি পাইছা না নাই চাওক তাই লাজ কৰিছে অলপ পালোঁ মই মামাকৰ ঘৰ চাওক এইটো মামাৰ ঘৰ গাড়ীটো গ'লোঁ এতিয়া ভিতৰত যাম অলপ চাই থাকিব চাওক এইখন ভিনি শুনাৰ মানে মোৰ ভিনি হয় এই চাওক এইখন তামোলৰ বাগান চাওক তামোলৰ বাগান আৰু এই সুদা পানী আছে চাওক এইবিলাক সকলোফালে সুদা খেতি মানে কি খেতিয়ে আৰু এইটো হৈছে ৱাটাৰ চাপ্লাই মানে পানী ইয়াৰ পৰাই যায় মই দেখাইছিলোঁ আপোনালোক নলাটো পথাৰত তো দেখাই আছোঁ সকলো তো ইয়াত দি এনেকৈ পানী এৰা দি চাওক এই পানী ইয়াত আছে আৰু এইপিনে নদীটো আছে দেখাই আছোঁ তো এইটো হৈছে নদীটো চাওক ইয়াৰ পৰা পানী উঠায় ইয়াত আৰু চাওক কুকুৰটো কিমান গৰম লাগছে মানুহ গা ধুব আহিছোঁ আৰু কুকুৰো গা ধুই আছে চাওক এইটো ভয় খাইছে নেকি যা সেইফালে যা অলপ যা যা উঠ চাওক এইপৰে পানী যায় এইবিলাক চাওক ইমান গৰম মানে অলপ ৰখিলোঁ আৰু মই যে মানে আপোনালোকক নলাটো দেখালোঁ তাৰ মানে নলাটো যিটো মানে পানী দিয়া আছিল ভাঙি গৈছে চাওক মই এতিয়া দেখাইছোঁ আপোনালোক সেইটো ফটো চাওক পুৰা ভাঙি গৈছে সেই তো চাহ খাই অলপ ওলাই আহিলোঁ গাছৰ চাহ এতিয়া কি ধুনীয়া লাগে আৰু মই মানে সেইটো মই যে মানে অহা বুলি কৈছিলোঁ মানে মইনা শুনাৰ মামাৰ ঘৰতো মোৰ চিনি হয় আৰু সেইটো বহুতৰ ঘৰ এইফালে বহুতৰ ঘৰ এতিয়া মইনা শুনে ৰুব দেখাই আছোঁ সকলো চাই থাকিব এইটো চাওক পিনে আৰু এইটো ডাউৰি আছে চাওক চাই থাকিব অলপ বিধান তুলোঁ মইনা তুলিব আমি বিধান তুলিম চাই থাকিব আৰু ৰুব লাগিব আজি মানে মই আগত এটা ভিডিঅ' দিম বুলি ভাবিছিলোঁ কিন্তু মানে সময় নাপালোঁ বৰষুণৰ কাৰণে মানে খালি বৰষুণ পৰি আছে তো দিয়াই নহ'ল তো এতিয়া পাই গ'লোঁ বিধানবাৰী বলক এতিয়া পেক যদি তো কৃষ্ণক চিজি নামি গ'লোঁ পেকত এতিয়া বিধান তুলিম অলপ তো বিধান তোলাত হৈছেনে নাই কওকচোন আপোনালোকে কওক চাই চিতি একদম নাজানো না অলপ শিক্ষা হৈ আছোঁ বিধান তোলা চাওক এই ৰ'দত টেং ফাটা আহি আছে আৰু মাত চাহ এতিয়া মইনা বিধান তুলি আছে চাওক অলপ ৰুব কেনে লাগছে ৰ'দত খাই বুলি কৈ দিয়া বিধান তুলি আছোঁ দে তুল নাখালে ৰুব লাগে কি জানেনে মানে আমাৰ ইয়াত আমি ৰুৱা বুলিয়ে কওঁ মানে বেলেগত আপাৰ হ'বলৈ মানে কি ভুই ৰুৱা বুলি কৈ আছে সেইটো আমি ৰুৱা বুলি কওঁ বিধান তোলা বুলি কওঁ অলপ তাত বেলেগ হ'ব পাৰে অলপ বেলেগ চেলেগ হ'ব দিছোঁ যিহেতু আমাৰ নাপনি অসমত অলপ বেলেগকৈ কয় না তো মানে ক'ত ৰুৱা এতিয়া চাওক অলপ পিকি আহি আছোঁ ইয়াতো আৰু ইয়াত এইখিনি জেগা আছে মইনাৰ কাৰণে থৈ দিছে ৰুব মানে ৰুই ভাল পাই আহিম বুলি কৈ আছিলে তো এতিয়া ৰুমিচাং কিমান দাম চাওক এইবিলাক হৈ গৈছে ৰুম এয়া চাওক পিঠা লৈছোঁ আজি ৰুৱা ৰুম আৰু এইফালে মইনা ৰুই আছে দেখাই দি চাওক এইফালে আৰু এইফালে ৰুই আছে তুমি এতিয়া অলপ ৰুম চাই থাকক 1 নম্বৰ 2 নম্বৰ কিনে দিছোঁ ঠিক আছে না তো মানে 3জনৰ পৰা আৰু 5জন হৈ গ'লোঁ মানে আজি শেষ কৰিব লাগিব না পুৰা চাওক অলপ পিছতে হ'ব বেছি নাই আৰু তো মানে ৰুই মানে এতিয়া অলপ আহিলোঁ চাওক নদী এইটো চাওক
ধুনীয়া আৰু এইবিলাক চব বান্ধ দিছে পূৰা যাতে খোৱাব নোৱাৰে মানে এইবিলাক মানে পাৰি থাকে না নৈটো বেয়া কথা এইবিলাক বান্ধ দিছে এইবিলাক এতিয়া খোৱা নাই আৰু ঠিকে আছে এতিয়া পূৰা উঠানি আৰু এনেকৈ আহিলোঁ ইয়াত এতিয়া গা ধুবলৈ গা ধুবলৈ চেষ্টা কৰিম দেখাই থাকিম সকলোৱে দেখিব চাওক কি বঢ়িয়াকৈ দিছে আৰু ইয়াত মানে বৰশী পাৰাইছে কি বুলি কয় সেইটো নাজানো এনেকৈ মানে পাৰাই দিছে লাগিব মানে ডাঙৰ লম্বা লম্বা মাছ লাগে তো বৰশীত বোলে মাছ লাগছে চাওঁ ৰ কৰচি লাগছে না কি কয় কি মাছ এইটো বা এইখৰ এইখৰ মাছ এইখৰ মাছ কি বুলি কয় এইখৰ শুনি পানী নাই এইখৰ ৰাতিপুৱা লাগিছে না ৰাতিপুৱা লগা মাছ চাওক পানী আৰু এইডোখৰ এতিয়া লাগিছে চাওক এইটো কি মাছ বোলে ফুলু মাছ এইটো বগা এইখৰ পানী চাওক তোৰ যিপুৰা এতিয়া গা ধুম চাওক গা ধুই আছে এতিয়া মই ধুম চাই থাকোঁ পানীত যাম তো এনেকেই মানে অলপ গা ধুলোঁ আৰু গৰমত চাওক অলপ গা ধুলোঁ এতিয়া এইবিলাক গা ধুই আছে চাওক যাই আছোঁ মাছ মাৰি আছে এইবিলাক একবাৰ চুমকিন হা চুমকিন চুমকাৰ ভাগ নাই ইমান হ'ব দে তই এটা বস্তু আছে উলিয়াই আছো চাই থাকক আপোনালোকে কি ওলাম চাবি দে চুমকি চাওক কি ওলাই গ'ল বাঁহৰ মূৰা বগৰীৰ মূৰা এতিয়া গা পা ধোৱা হৈ গ'ল আমাৰ পূৰা উঠিলোঁ চাওক উঠিলোঁ আৰু এইফালে চাওক ইফালে যাব লাগে তো চাওক হৈ গ'ল এতিয়া মানে গা পা ধুই ভাত চাত খাই ল'লোঁ গতিকে ভাত চাত খাই কিনে মই যাম আৰু তো তাৰ আগে চাওক কালা কচু ল'লোঁ এই চাওক এই কৰণে পূৰা কালা কচু দিছে আৰু এইটো পূৰা মানে কি হাই প্ৰেছাৰে খাব নালাগে বুলি জানামতে কিন্তু ল' প্ৰেছাৰ থকা মানে পূৰা টেষ্ট আহে টেষ্ট খাব আপোনালোকে খাব তো এইখিনিতে আৰু বাই বাই আজি না কি